এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল এতিয়া টেষ্ট কৰি চাম এয়া আমি ঔটেঙাৰ মিঠা আচাৰ বনাবলে প্ৰথমে ঔটেঙাখিনি বইল কৰি গ্লাছত থেঠেলিয়াই লৈছোঁ গ্লাছততো নকলে হৈছিলে ন থেঠেলিয়াই লৈছোঁ খুন্দি লৈছোঁ তাৰপিছত এইখিনি হৈছে কি লাগিব আণ্টি ইয়াত সৰিয়হ তাৰপিছতে এইটো হৈছে শুকান জ্বলা মই নহয় মোৰ আণ্টিয়ে বনাইছে আজি মই নাজানো আণ্টি আজি শিকিমহে মই কেনেকৈ বনাই আণ্টিৰ ৰেচিপি আমাৰ এতিয়া তেল গৰম হৈছে এতিয়া আণ্টিয়ে কি দিব শুকান জলকীয়া দি লৈছে সৰিয়হ দিলে এতিয়া ঢাকিব লাগিব নহ'লে গোটেই চিটিকনি মাৰিব ন এই ফুটিলে দেই ইমান ধুনীয়া গোন্ধাইছে এতিয়া ঔটেঙাখিনি দি দিব ন ভাজি ল'ব লাগিব প্ৰথমত এতিয়াই দি দিব চব নিমখ বইল কৰোঁতে দি লৈছে এতিয়া নিমখ দি লৈছে এতিয়া দিছে গুড় মিঠা আচাৰ যে সেইকাৰণে গুড় লাগে ন চেনিয়ে দি বনাব নোৱাৰি ন আণ্টি গুড়ে দিয়ে পাৰি গুড়খিনি দিছে এতিয়া গলি গৈছে এতিয়া অলপ সময় ঢাকি দিব ন এয়া হ'ল এতিয়া গলি গৈছে গুড়খিনি ইমান ধুনীয়া গোন্ধাই ন গুড়খিনি এবাৰ ঘৰত গ'লে বনাম ইয়াত ইমান দাম ঔটেঙা ঘৰত এনে গছত পৰি থাকে কোনো নাখায়ে এতিয়াহে গম পাইছে গুৱাহাটীত আহি যিহে মূল্য একদম অথনি সজিনা আনিব গৈছো পুৱা 100 টকা পিছবেলা 80 টকা আছে অলপ বেয়া যিটো সেইটো 60 টকা অলপ শুকান ইমানতে শুকান সেইবোৰ কিমান কৈছে কওকচোন 70 টকা 60 টকা কৈছে ইমান দাম এতিয়া কি দিছে আণ্টি এইটো শুকান জ্বালা ভাজি গুড়ি কৰি শুকান জ্বালাটো গুড়ি কৰি লৈ পিনে ভাজি গুড়ি কৰি পিনে দিছে ন ইমান ধুনীয়া লাগিছে কালাৰখিনি এতিয়া গুড়টো মিহলি হৈ গৈছে ন ঢাকি দিব লাগে আৰু গোন্ধটো ইমান মজা লাগিছে এইবাৰ ঘৰত গ'লে মই বনাম লৈ আনিম ঘৰত বনাই আচাৰ বগৰী চগৰী চব বটলত ভৰাই ইমান দূৰ ন আৰু ওচৰত থকা হ'লে মই সদায় গৈ চব্জি লৈ আনিম এইখিনি ইমান ধুনীয়া হৈছে দেখিবলৈ চবতকৈ মজা ফ্লেভাৰটো আনিছে সেই সৰিয়হ গুটি আৰু শুকান জ্বলাটো ন বগৰী আচাৰতো এইটোৱে দিছিলে ন তো সেইটো কাৰণে মানে গোন্ধটো অলপ চেম অলপ মানে মছলাখিনি দিছে যে হৈ গ'ল আমাৰ ৰেডি এতিয়া এইখিনি এতিয়া ঠাণ্ডা হ'ব দিব ন তাৰপিছত বৈয়ামত ভৰাই থৈ দিব খাওঁতে এদাই হৈ যাব খুৰাইতো এনেও খাই ভাল পায় ন বহুত খুৰাই ভাল নাপায় আজিকালি খায়ে এদাই হৈ যায় কোনে খাব চবেই খাই এনেকৈ আদায় হৈ যায় এয়া আমাৰ এতিয়া হৈ গ'ল ৰেডি আণ্টিৰ ৰেচিপি কি মিঠা ঔটেঙাৰ আচাৰ এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল এতিয়া টেষ্ট কৰি চাম বহুত টেষ্টি হৈছে য়াম্মি